124 বছৰ। এতিয়া আপোনালোক যদি বছৰৰ পিছত যদি মাহ, দিন, ঘণ্টা, মিনিট, ছেকেণ্ড লাগে তাকো ক'ব পাৰিব। কেনেকৈ? বৰ্তমান এই যে কলি যুগ চলি আছে, এই কলি যুগৰ 105,124 বছৰ চলি আছে। আৰু এই কলি যুগ সপ্তম মন্বন্তৰৰ 28তম যুগচক্ৰৰ কলি যুগ। 5,124 বছৰ। এই 5,124 বছৰটো কেতিয়াৰ পৰা আৰম্ভ হৈছে? চৈত্ৰ মাহত শুক্ল পক্ষৰ প্ৰতিপদ তিথিৰ পৰা এই পৰিৱৰ্তন। আপোনাৰ অহা চৈত্ৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথিৰ পৰা কলিযুগ কিমান হ'ব? 5,125 বছৰ। গতিকে এই কলিযুগ যে আৰম্ভ হৈছিল যোৱা ইংৰাজী 2 এপ্ৰিলত আৰম্ভ হৈছিল। যোৱা 2 এপ্ৰিল। গতিকে যোৱা 2 এপ্ৰিলত কলিযুগ হ'ল 5,124 বছৰ। গতিকে 2 এপ্ৰিলৰ পৰা আজিলৈকে আপুনি যদি পঞ্জিকা চায়, এই মুহূৰ্তত বহি আপুনি ক'ব পাৰে যে আজিৰ পৰা কিমান বছৰ, কিমান মাহ, কিমান দিন, কিমান ঘণ্টা, কিমান মিনিট, কিমান ছেকেণ্ড আগত ব্ৰহ্মাই এই জগতখন সৃষ্টি কৰিছে। এয়া হ'ল আমাৰ ভাগৱতৰ বাহাদুৰি, এয়া হ'ল আমাৰ শাস্ত্ৰৰ বাহাদুৰি। সেইকাৰণে বহুতে কয় যে ভাগৱত পঢ়ি কি লাভ আছে, গীতা পঢ়ি কি লাভ আছে, শাস্ত্ৰ পঢ়ি কি লাভ আছে। বিজ্ঞানৰ যুগ, এই বিজ্ঞানৰ যুগত আটাইতকৈ বিজ্ঞানৰ সকলো কথা কৈছে আমাৰ ভাগৱতেই। কিন্তু আজিৰ বিজ্ঞানে আৱিষ্কাৰ কৰিব পৰা নাই তেনেকুৱা বহুত বস্তু আমাৰ ভাগৱতে আমাক কৈ থৈ গৈছে। সেইকাৰণে ভাগৱত কেৱল মৰা বয়সত ভাগৱত পঢ়িব নালাগে, ভাগৱত পঢ়িব লাগিব ডেকা বয়সত। সমগ্ৰ বিশ্বৰ যদি জ্ঞান যদি পাব লাগে, বিজ্ঞানৰ পৰা সমস্ত জ্ঞান যদি পাব লাগে, আমি পঢ়িব লাগিব ভাগৱত, আমি পঢ়িব লাগিব গীতা, আমি পঢ়িব লাগিব বেদ উপনিষদ। বিজ্ঞান ফেইল, আনুমানিক 200 কোটি, ভাগৱতে কৈছে 197 কোটি 49,33,124 বছৰ। আৰু এপ্ৰিলৰ পৰা আপুনি মাহ হিচাপ কৰক, দিন হিচাপ কৰক, এতিয়া বহি ক'ব পাৰি। এয়া প্ৰজ্ঞাৰ সাধনা কৰিছিলে আমাৰ পূৰ্বপুৰুষসকলে। এই যে বনস্পতি সৃষ্টি হৈছিলে আজিৰ পৰা 12,05,33,123 বছৰ আগত এই বনস্পতিৰ সৃষ্টি হৈছিল। আৰু যে আমি জীৱাত্মাবিলাক সৃষ্টি হৈছো, মানুহ আদি প্ৰাণীবিলাক সৃষ্টি হৈছো, আমিবিলাকে 3,41,33,103 বছৰ আগত আমি প্ৰাণীবিলাকৰ সৃষ্টি। এই গোটাই কথা ভাগৱত যোনে ৰিচাৰ্চ কৰে এই ভাগৱতত উল্লেখ আছে। সেইকাৰণে মই যুৱকসকলক আহ্বান জনাওঁ, এই যে আমি কৈ থাকো বিজ্ঞানৰ যুগ, আধুনিক যুগ, মডাৰ্ণ যুগ, এইবিলাক শাস্ত্ৰ পঢ়ি কি লাভ আছে? বিজ্ঞান যদি বুজিব লাগে ভাগৱত পঢ়িব লাগিব, গীতা পঢ়িব লাগিব, উপনিষদ বেদ পঢ়িব লাগিব। এই প্ৰজ্ঞাৰ সাধনা আমাৰ পূৰ্বপুৰুষসকলে কৰিছে। আমাৰ চাওক এইটো 123 সংখ্যক এই আমি ভোগালী উৎসৱ মানে ধাৰ্মিক অনুষ্ঠান পালন কৰোঁ। এইটো মই ভাবো এইটো আনুমানিক হে দেই, ইয়াতকৈ আৰু পুৰণা হ'ব নিশ্চয়। এই থানৰ ইতিহাস 123তকৈ নিশ্চয় পুৰণা হ'ব। আমি হয়তো 123ৰ পৰা আৰম্ভ কৰিছোঁ। কিমান প্ৰাচীন বস্তুক আমি জীয়াই ৰাখিব পাৰোঁ আমাৰ নিচিনা এই সাধকসকল। বয়োজ্যেষ্ঠসকলে সেইকাৰণে সন্মান জনাব লাগে যে বয়োজ্যেষ্ঠসকলৰ কাৰণে হাজাৰ হাজাৰ পুৰণা বস্তুবিলাকক আমি জীয়াই ৰাখিব পাৰিম। বহুতে কয় ভগৱান কৃষ্ণ এই কাল্পনিক বস্তু, এই 12 গোপাল এইবিলাক কাল্পনিক, কল্পনা। এই কাল্পনিক নহয়, কল্পনা নহয়, ই ঐতিহাসিক ইতিহাস। ভগৱান কৃষ্ণ কাল্পনিক কেনেকৈ হ'ব? ভগৱান কৃষ্ণৰ জন্ম কেতিয়া হৈছিলে? ভগৱান কৃষ্ণৰ জন্ম হৈছিলে কলি যুগ আৰম্ভ হোৱাৰ 120 বছৰ আগত। কোন তিথিত জন্ম হৈছিলে, কোন মাহত আৰম্ভ হৈছিলে তাকতো আমি জানোৱেই, জন্মাষ্টমী পালনে কৰোঁ।
তো কিমান বছৰ কলি যুগ আৰম্ভ হোৱাৰ 5124 বছৰ হ'ল 5124 বছৰৰ 120 বছৰ আগত তাৰমানে 5244 বছৰ হ'ল ভগৱান কৃষ্ণৰ জন্ম হোৱা ই কাল্পনিক কেনেকৈ ভগৱান কৃষ্ণ কাল্পনিক নহয় এজন ঐতিহাসিক পুৰুষ শ্ৰেষ্ঠ মানৱ অতি মানৱ কিন্তু আমি সৰ্বসাধাৰণ মানুহে যিবিলাক কাম কৰিব নোৱাৰো এই সমস্ত কাম ভগৱান কৃষ্ণই কৰি থৈ গৈছিলে সেইকাৰণে তেওঁক আমি ভগৱানৰ ৰূপত লৈ গলো কিন্তু তেওঁ আমাৰ নিচিনা এজন মানৱে আছিলে গৰু থাকিব যোৱা নাছিল জানো কি কৰা নাছিলে সেইকাৰণে আমাৰ নিচিনা এজন সাধাৰণ মানুহ আছিলে কিন্তু সাধাৰণ মানুহজনে অতি মানৱৰ কাম কৰি দিলে যিটো কাম আমি কৰিব নোৱাৰো সেইকাৰণে আমি তেওঁক ভগৱানৰ শাৰীত লৈ সেইকাৰণে আদি নৱপ্ৰজন্মই ভগৱান কৃষ্ণৰ সাধনা সেইকাৰণে কৰিব লাগিব ভগৱান কৃষ্ণৰ সমস্ত গুণ ৰাখি আমি যাতে আহৰণ কৰিব পাৰো ভগৱান কৃষ্ণ ৰাসলীলা কেতিয়া আৰম্ভ কৰিছিলে ভগৱান কৃষ্ণ ৰাসলীলা আৰম্ভ কৰিছিলে তেওঁৰ জন্ম 8 বছৰ 10 মাহ 21 দিনত ভগৱান কৃষ্ণ ৰাস আৰম্ভ কৰিছিল তো এই ৰাস কেতিয়াৰ পৰা আৰম্ভ হৈছে কোনেও পাৰে এই 5244 বছৰৰ পৰা 8 বছৰ 10 মাহ 21 দিন মাইনাছ কৰি দিয়ক দিলে ওলাই যায় যে ৰাস কেতিয়া আৰম্ভ হৈছিল তো তেতিয়া আৰম্ভ কৰা ৰাস আজিলৈকে আমি চলাই আছো নে নাই কোনে চলাই আছো আপোনালোকৰ নিচিনা বয়োজ্যেষ্ঠজনে কি সাধনা কৰিছিল তাক জীয়াই ৰাখে সেইকাৰণে আপোনালোক সদায় শ্ৰদ্ধাৰ পাত্ৰ সেইকাৰণে আপোনালোক অভিবাদনৰ পাত্ৰ গতিকে ৰাম কাল্পনিক নহয় ৰামৰ বয়স কিমান ৰামৰ জন্ম হৈছিলে ত্ৰেতা যুগৰ শেষৰ ফালে ত্ৰেতা যুগৰ শেষৰ ফালে ৰামৰ জন্ম হৈছিল আপুনি যদি ভালকৈ যদি অধ্যয়ন কৰে ৰিচাৰ্চ কৰে তাৰমানে আজিৰ পৰা কমেও 17,50,000 বছৰ আগত ৰামৰ জন্ম আমি চেলেঞ্জ কৰিব পাৰো যিসকলে ইয়াত বিতৰ্ক কৰিব খোজে কেনেকৈ নাছাৰ চাইণ্টিষ্টসকলে ৰাম সেতুৰ এটা ফটো উলিয়াইছিলে ছেটেলাইটৰ পৰা ভগৱান ৰামে যেতিয়া লংকালৈ গৈছিলে সেতু বান্ধিছিলে এই কাহিনী সবেই জানো আমি কিন্তু এই ৰাম সেতুটো কাল্পনিক নাছিলে নাছাৰ চাইণ্টিষ্টে ফটো ললে সেই সেতু আৰু আজিও ৰাম সেতুটো কৰবাত পানীৰ পৰা 2 ফুট কৰবাত 1 ফুট কৰবাত আধা ফুট তলত আছে 36 কিলোমিটাৰ দীঘল এই ৰাম সেতু নাছাৰ চাইণ্টিষ্টসকলে ক'লে যে এই সেতু মানুহে নিৰ্মাণ কৰা মানৱ নিৰ্মিত বুলি ক'লে প্ৰথম দ্বিতীয়তে ক'লে যে এই সেতুৰ বয়স আনুমানিক 17.5 লাখ বছৰ পুৰুষ 17.5 লাখ বছৰ আগৰ ৰাম সেতু আজিও বিদ্যমান হৈ আছে আৰু আমি যদি যুগৰ কথা যদি চিন্তা কৰো ত্ৰেতা যুগৰ শেষৰ ফালে ৰামৰ জন্ম এতিয়া ত্ৰেতা যুগ কিমান বছৰ আমাৰ শাস্ত্ৰই কৈছে কলি যুগ 4,32,000 দাপৰ কলিৰ দুগুণ মানে 8,64,000 ত্ৰেতা কলিৰ 3 গুণ তাৰমানে 12,96,000 আৰু সত্য কলিৰ 4 গুণ এই 4টা যুগ মিলি এটা যুগ চক্ৰ হয় আৰু এনেকুৱা 71টা যুগ চক্ৰ মিলি এটা মন্বন্তৰ হয় মেথামেটিক্সৰ ছাত্ৰ যদি কোনোবা আছে ফিজিক্সৰ ছাত্ৰ যদি আছে মই চ্যালেঞ্জ দি কৈছো তোমালোকে অংক কৰি ক্যালকুলেটৰ মাৰি হিসাব কৰা 4,32,000 কলি যুগ তার দুগুণ 8,64,000 দাপর যুগ তার 3 গুণ 12,96,000 হয়ে গেল ত্রেতা যুগ তার 4 গুণ হয়ে গেল 17,28,000 সত্য যুগ 4টা যুগ মিলি এটা যুগ চক্র 71টা যুগ চক্র মিলি এটা মন্বন্তৰ হয় আর আমার ভাগবতে কইছে বর্তমান সপ্তম মন্বন্তৰ যাক বৈবস্বত মন্বন্তৰ বুলি কোৱা হয় সপ্তম মন্বন্তৰ চলি আছে আৰু সপ্তম মন্বন্তৰৰ 28তম যুগ চক্ৰ চলি আছে
তাৰমানে 6টা মন্বন্তৰ আমি হিচাপ কৰি উলিয়াব পাৰোঁ। তাৰে লগত 7ম মন্বন্তৰ 27টা যুগচক্ৰ হিচাপ কৰি উলিয়াব পাৰোঁ। তাৰ লগত 5124 বছৰ পাছ কৰি দিয়ক। ইয়াৰ হিচাপ কোনটো হ'ব জানেনে? এই মই যে ক'লো 197,49,33,124 হৈ যায়। এই ফৰ্মুলা ভাগৱত এখন মেথামেটিক্সৰ ফৰ্মুলা। এই গণিতৰ শাস্ত্ৰ ভাৰত এখন, ভাগৱত এখন। আজি নৱপ্ৰজন্মৰ শিক্ষিত যুৱকসকলে, কলেজ ইউনিভাৰ্চিটিৰ পৰা ছাত্ৰ ছাত্ৰীসকলে যিসকলে বিজ্ঞানক লৈ গৌৰৱ কৰে, আমাৰ শাস্ত্ৰবিলাকক ধূলিসাৎ কৰিব বিচাৰে, তেওঁলোকক মই চেলেঞ্জ কৰি কৈছো, তোমালোকে ভাগৱতখন এইধৰণে চিন্তা চৰ্চা কৰা। এতিয়া ৰাম ত্ৰেতা যুগৰ শেষৰ ফালে আছিল, তাৰমানে কলিযুগ 4,32,000, দাপৰ 8,64,000, তো 8,64,000 লগত ত্ৰেতাৰ 12,96,000ক 3 ভাগ কৰি 2 ভাগ কৰকচোন, অনুমান কৰক, 2টা প্লাছ কৰক, সেই সংখ্যা হৈ যায় প্ৰায় 17.5 লাখ। তাৰমানে আজিৰ পৰা 17.5 লাখ বছৰ আগত প্ৰভু ৰামচন্দ্ৰৰ জন্ম হৈছিলে, ৰামচন্দ্ৰই ৰাজত্ব কৰিছিলে। ভাৰতৰ আজি প্ৰায় 1000তকৈ বেছি স্থান আছে য'ত প্ৰভু ৰামচন্দ্ৰই যেতিয়া বনবাস যাত্ৰা কৰিছিলে তাৰ স্মৃতি চিহ্নবিলাক পোৱা যায়। এই প্ৰমাণ কৰে যে আমাৰ হিন্দু দৰ্শন, হিন্দু সভ্যতা, হিন্দু সংস্কৃতি কমেও 17.5 লাখ বছৰ পুৰণি। আৰু 17.5 লাখ বছৰ ধৰি সেই প্ৰভু ৰামচন্দ্ৰক, এজন মানৱক, যি শ্ৰেষ্ঠ মানৱ আছিলে, অতি মানৱ আছিলে, তাক আমি ভগৱান ৰূপে আজিও পূজা কৰি আছো। তেওঁৰ আদৰ্শ পালন কৰিও আজিও আমি সমাজ চলাই আছো। আমাৰ সমাজত যেতিয়াই বিশৃংখলতাৰ সৃষ্টি হয়, তাৰ কাৰণ কি? আমি ৰাম আৰু কৃষ্ণৰ প্ৰতি আমাৰ শ্ৰদ্ধা যেতিয়া কমি যায়। যিখন সমাজে ৰামক আদৰ্শ হিচাপে লৈ আছে, যিখন সমাজে ভগৱান কৃষ্ণক আদৰ্শ পুৰুষ হিচাপে, ভগৱান হিচাপে লৈ আছে, সেইখন সমাজত কেতিয়াও বিশৃংখলতাৰ স্থান হ'ব নোৱাৰে। সেইকাৰণে আজি নৱপ্ৰজন্মই ধৰ্ম সম্পৰ্কে, হিন্দু ধৰ্ম সম্পৰ্কে, হিন্দু শাস্ত্ৰ সম্পৰ্কে সঠিকভাৱে অধ্যয়ন কৰাৰ প্ৰয়োজন আছে। আমি যিমান পূজা পাতল এইবিলাক কৰি আছো, এইবিলাকৰ পিছত বিজ্ঞান আছে। এই যে আমি তেল মিঠাতেলৰ চাকি জ্বলাওঁ, কিয় জ্বলাওঁ? এই যে দবা বজাও, আমি শংখ বজাও, এই ঘণ্টা বজাও, এই বৰতাল বজাও, কিয়? আমাকতো মিঠাতেলৰ ঠাইত কেৰাচিন তেলতো চাকি দিব ক'ব পাৰিলেহেঁতেন। কিয় মিঠাতেলৰ চাকি দিব দিলে? কিয় ঘিৰ চাকি দিব দিলে? আজি বহুতে মমবাতি জ্বলায়। মমবাতি জ্বলোৱা আমাৰ পৰম্পৰা নহয়। তাহানি ক'লে মমবাতি জ্বলাব কোৱা নাছিলেই, মিঠাতেলৰ চাকি জ্বলোৱা, ঘিৰ চাকি জ্বলোৱা। দবাটো বজাবলৈ নকয়, বৰতালটো কিহেৰে বনাইছে? এই তিনিলৈতো বনাব পাৰিলে, আমি তিনিটোতো বজাব পাৰিলোহেঁতেন। গোহাঁই ঘৰত, নামঘৰত বজাও জানো? সেইটোতো শব্দ হয়। আজিৰ বিজ্ঞানে প্ৰমাণ কৰিছে যে মিঠাতেলৰ চাকি, ঘিৰ চাকিয়ে বায়ুমণ্ডলত 10 গুণ অক্সিজেন বঢ়ায়। মানে বায়ুমণ্ডলত অক্সিজেন যদি বঢ়াব লাগে, মিঠাতেলৰ চাকি, ঘিৰ চাকি জ্বলাব লাগে। আজি বিজ্ঞানে কৈ আছে অক্সিজেন কমি গৈ আছে, কাৰ্বন ডাই অক্সাইড বাঢ়ি গৈ আছে, মানুহ জীয়াই থাকিম নে নাথাকিম? গতিকে জীয়াই যদি থাকিব লাগে, মিঠাতেলৰ চাকি, ঘিৰ চাকি নামঘৰে নামঘৰে, মন্দিৰে মন্দিৰে, থানে থানে আমি প্ৰতিদিন এই চাকি জ্বলাব লাগিব, যাতে বায়ুমণ্ডলত অক্সিজেন গেছ বৃদ্ধি হয়। কিন্তু সাধাৰণকৈ বিকৃতি ক'ত হয়? আজিকালি স্পেচিয়েল তেল এটা ওলাইছে, স্পেচিয়েল ঘি ওলাইছে। ঘিৰ বটলত লিখা থাকে পূজাৰ কাৰণে ব্যৱহাৰযোগ্য। তাৰমানে পূজাৰ কাৰণে ব্যৱহাৰ, খাব নালাগে। তাৰমানে এই বিষাক্ত ঘি। কম নামত ঘি দিয়ে, আমি সেইটো ঘি আনি পূজা কৰো, সেই পূজাৰ কোনো অৰ্থ নাই। ভেজাল তেল বজাৰত উলিয়াই দিয়ে, কম নামত বিক্ৰী কৰে, কম নামত আমি মিঠাতেলৰ চাকি জ্বলাওঁ, সেই মিঠাতেল চাকি জ্বলোৱাৰ কোনো প্ৰয়োজন নাই। চাকি এগছি জ্বলাও,
10 কচি চাকি জ্বলাব নালাগে, 1 কচি জ্বলাওক, বিশুদ্ধ মিঠাতেল বিশুদ্ধ ঘিৰ দ্বাৰা চাকি জ্বলাওক। সেই ঘিৰ চাকি, সেই মিঠাতেলৰ চাকিয়ে বায়ুমণ্ডলত অক্সিজেন বৃদ্ধি কৰিব, বিশুদ্ধ বায়ু আমি সেৱন কৰিব পাৰিম। সেইকাৰণে নামঘৰত গ'লে, মন্দিৰত গ'লে আমাৰ অন্তৰখন ভাল লাগে। কিয়? তাৰ বায়ুমণ্ডলত বিশুদ্ধ অক্সিজেন গেছ আমি সেৱন কৰিব পাৰোঁ। ই বিজ্ঞান নহয়। এই যে শংখ যে বজাও, আজি আমেৰিকাৰ এজন চাইণ্টিষ্টে ৰিচাৰ্চ কৰি কৈছে, মই যদি ইয়াত যদি শংখটো বজাও, ইয়াৰ পৰা 1500 মিটাৰ দূৰলৈকে বেক্টেৰিয়াৰ বীজাণু ধ্বংস হৈ যায়। এই যে বৰতাল বজাও, দবা বজাও, শংখ বজাও, টিলিঙা যে বজাও, ইয়াৰ যিটো শব্দ, এই শব্দই বায়ুমণ্ডলত যিটো ভাইব্ৰেশ্যন সৃষ্টি কৰে, সেই ভাইব্ৰেশ্যনে কি কৰে? বিভিন্ন বেমাৰৰ বীজাণুবিলাক নাশ কৰি দিয়ে। সেইকাৰণে গাড়ীৰ হৰণ শুনাৰ লগে লগে আমাৰ খং উঠে। বাৰ বাৰ যদি হৰণটো বজাই থাকে খং উঠে। কিন্তু শংখৰ শব্দ যেন আমাৰ খং উঠায়, বৰতালৰ শব্দ যেন আমাক খং উঠায়, দবা শংখৰ বজাই যেন আমাক খং উঠায়, অন্তৰখন নিৰ্মল কৰি। এই বিজ্ঞান। সেইকাৰণে যিমানবিলাক পৰম্পৰা আমি মানি আহিছো আপোনালোকৰ কাৰণে, হাজাৰ হাজাৰ পৰম্পৰা আপোনালোকৰ নিচিনা বয়োজ্যেষ্ঠজনৰ কাৰণে আমি পালন কৰি আহিছো, ইয়াৰ পিছত বিজ্ঞান আছে। তুলসীক মা বুলি কওঁ, আজিৰ বিজ্ঞানে প্ৰমাণ কৰিছে তুলসী এবিধ এনেকুৱা গছ যি গছে বিশুদ্ধ অক্সিজেন গেছ এৰি দিয়ে। চব গছে অক্সিজেন এৰি দিয়ে, তুলসী গছে বিশুদ্ধ অক্সিজেন গেছ বেছিকৈ এৰি দিয়ে। এই আহত গছ, বৰ গছ, বেল গছ এইবিলাকে অক্সিজেন গেছ বেছিকৈ এৰি দিয়ে। সেইকাৰণে ধাৰ্মিক অনুষ্ঠানত এই গছবিলাক আমি ৰুওঁ, এই গছৰ তলত চাকি জ্বলাওঁ, এই গছৰ তলত কাপোৰ বান্ধো। কিয়? গোটেই বায়ুমণ্ডল যাতে পৰিষ্কাৰ হৈ থাকে। আজি বিশ্বৰ চাইণ্টিষ্টসকল 142খন দেশৰ বৈজ্ঞানিকসকল নিউয়ৰ্কত লগ লাগিছিলে। কি কাৰণে? 3 দিন ধৰি লগ লাগিছিলে যে গোটেই বায়ুমণ্ডল যে প্ৰদূষিত হৈ গৈ আছে, আমি জীৱবিলাক মৰি যাম নেকি? এতিয়া জীৱ জগতখনক বচাব লাগে, তাৰ উপায় কি? 3 দিন পিছত তাৰ বৈজ্ঞানিকসকলে স্বীকাৰ কৰি লৈছে যে ভাৰতবৰ্ষত যিখন বেদ আছে আৰু বেদৰ যিখন ভূমিসূক্ত আছে, সেই ভূমিসূক্তত যিবিলাক কথা কৈছে গোটেই বিশ্বই তাকেই পালন কৰিব লাগে। আৰু ভূমিসূক্তত কি কৈছে? এই যজ্ঞ কৰাৰ কথা, মিঠাতেলৰ চাকি, ঘিৰ চাকি, তুলসীৰ পুলি, দবা শংখ ঘণ্টা বৰকা এই বজোৱাৰ কথাই। আমি ভূমিক মা বুলি কওঁ। ভূমি আমাৰ কাৰণে মা, আই বহুমতী। সেইকাৰণে ভূমি পূজা কৰাৰ পৰম্পৰা আছে। নদীক মা বুলি কওঁ, তাৰমানে নদী পবিত্ৰ হৈ থাকো। আজি নদীৰ পানী বিশুদ্ধ হৈ গৈছে, ভূমি বিশুদ্ধ। এই মাক আমি বিষাক্ত কৰিছে না কৰা নাই? সব কেমিকেল ফাৰ্টিলাইজাৰ এই সাৰবিলাক প্ৰয়োগ কৰি এই ভূমি, এই মাক আমি বিষাক্ত কৰিছো। মা যেতিয়া বিষাক্ত হৈ গৈছে, আমি গোটেই সন্তানবিলাক বিষাক্ত হৈ গৈ আছো। আজি আটাইতকৈ কেঞ্চাৰ পেচেণ্ট বেছি হৈ গৈছে। কি কাৰণ? যি পাঞ্জাৱত গোটেই খেতিৰ ভঁৰাল আছিলে, সেই পাঞ্জাৱৰ পৰা বিকানেৰলৈকে স্পেচিয়েল ট্ৰেইন 2খন যায় কেৱল কেঞ্চাৰ পেচেণ্টৰ কাৰণে। কিয়? তাহানি কালত পাঞ্জাৱত যি ধৰণে খেতি কৰিছিলে, অৰ্গেনিক খেতি, আজি সেই খেতি নকৰে, চব কেমিকেল ফাৰ্টিলাইজাৰ মাৰি দিয়া হ'ল, যাৰ ফলত কেঞ্চাৰ পেচেণ্টৰ সংখ্যা বাঢ়ি আছে। ডেকা ডেকা ল'ৰাবিলাকৰ কিডনী শেষ হৈ গৈ আছে, চব হাৰ্টৰ পেচেণ্ট। কাৰণ কি? এই মাক যেতিয়া বিষাক্ত কৰিলো, বিষাক্ত মাক যেতিয়া বিষাক্ত কৰিলো, সন্তানবিলাক আমি বিষাক্ত হৈ গ'ল। সেইকাৰণে গোবৰৰ খেতি, গোমূত্ৰৰ খেতি, গোবৰৰ খেতি, জৈৱিক খেতিৰ জৰিয়তে আমি খেতি কৰিছিলো, কোনো বিষাক্ত হোৱা নাছিলো। 1 বিঘা মাটিত আমি হয়তো 5 পোন ধান পাইছিলো, তাতে আমি সন্তুষ্ট হৈ আছিলো। কিন্তু আমি কি হ'ল, ভোকটো বাঢ়ি গ'ল। গতিকে 1 বিঘা মাটিত 5 পোন ধানৰ ঠাইত আজি আমাক কেইপোন লাগে? 10 পোন লাগে। 10 পোন লাগে কাৰণে মাৰি দিলো ফাৰ্টিলাইজাৰ। আজি হয়তো 10 পোন পাই গলো, 10 বছৰ পিছত সেই মাটিত 2 মোনো নাপাওঁ। এইটো হৈ আছে নে না? সেইকাৰণে আমাৰ যিটো পৰম্পৰা, আমাৰ শাস্ত্ৰ যি কৈছে, ভূমিক মা, মাক কেতিয়াও তুমি বিষাক্ত নকৰিবা। সেইকাৰণে চাওকচোন, ঘৰটো বনাওঁতে মায়ে কষ্ট পাব বুলি মাক পূজা কৰিলো, মাক পূজা কৰিলো।
এই যিটো শ্ৰেষ্ঠ পৰম্পৰা, এই যিটো শ্ৰেষ্ঠ চিন্তন, ইয়াৰ কাৰণে 142খন দেশৰ চাইণ্টিষ্টে ক'লে যে ভাৰতবৰ্ষৰ হিন্দু সমাজে যিবিলাক পৰম্পৰা মানি চলি আছে, সেই পৰম্পৰাই মানি চলিব লাগিব। তেতিয়াহে বিশ্বখনৰ কল্যাণ হ'ব, তেতিয়াহে মানৱ জাতি সুৰক্ষিত হ'ব। সেইকাৰণে আজি নৱপ্ৰজন্মক আমি আহ্বান জনাওঁ, বিশ্ব কল্যাণৰ কাৰণে, সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ কাৰণে, প্ৰকৃতিৰ সুৰক্ষাৰ কাৰণে হিন্দুসকলে হাজাৰ বছৰ ধৰি যি পৰম্পৰাক আমি জীয়াই ৰাখিছো, সেই পৰম্পৰাক জীয়াই ৰাখিব লাগিব। আৰু এই পৰম্পৰাক জীয়াই ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ নিচিনা বয়োজ্যেষ্ঠজনৰ যি আশীৰ্বাদ, সেইকাৰণে কৈছিলো অভিবাদন শিলস্য নিত্য বৃদ্ধ উপসেবিন সত্তাৰি তুষ্য বৰ্ধন্তি। আয়ুষ তেতিয়াই বাঢ়িব এই পৰম্পৰাক যদি জীয়াই ৰাখো। প্ৰজ্ঞা জ্ঞান তেতিয়াই বৃদ্ধি পাব এই পৰম্পৰাক যদি জীয়াই ৰাখো। বল বিক্ৰম ৰহস্য তেতিয়াই বাঢ়িব যেতিয়া এই পৰম্পৰাক আমি জীয়াই ৰাখো। সেইকাৰণে 123 বছৰ ধৰি এটা পৰম্পৰাক আমি জীয়াই ৰাখিছো। হাজাৰ হাজাৰ বছৰ ধৰি, লাখ লাখ বছৰ ধৰি এই পৰম্পৰাক আমি জীয়াই ৰাখিব লাগিব। আৰু এই পৰম্পৰাক জীয়াই ৰখাটোৱে আমাৰ সকলোৰে কাম। ধৰ্মবিহীন সমাজ সি পশুতুল্য। আজিকালি আমাৰ শিক্ষা জগততো পৰিৱৰ্তনৰ আৱশ্যক। আৰু আপোনাৰ নিচিনা বয়োজ্যেষ্ঠ ব্যক্তিসকলেও চিন্তা কৰিব লাগিব, পৰামৰ্শ দিব লাগিব। নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলেও বুজিব লাগিব। আজি জীৱনৰ লক্ষ্য চাওক। আমিও ক্লাছ 8ত ৰচনা লিখিছিলো, আপোনালোকৰ নিচিনা বিজ্ঞজনে আমাক শিকাইছিল। আমিও লিখিছিলো মাই এম ইন লাইফ। কি লিখো? কোনোবাই ডক্টৰ হোৱাৰ কথা লিখো, কোনোবাই ইঞ্জিনিয়াৰ হোৱাৰ কথা লিখো, ইত্যাদি ইত্যাদি লিখো। মোৰ জীৱনৰ লক্ষ্য কি? মোৰ জীৱনৰ লক্ষ্য ডক্টৰ ইঞ্জিনিয়াৰ হোৱা হ'ব নোৱাৰি। জীৱনৰ লক্ষ্য ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ ৰাজনীতিবিদ ইত্যাদি ইত্যাদি হ'ব নোৱাৰে। আমাৰ যিটো হিন্দু পৰম্পৰা, হিন্দু শাস্ত্ৰই কি কৈছে যে মনুষ্য জীৱনৰ লক্ষ্য কি? আমি নৰ হিচাপে জন্মগ্ৰহণ কৰিছো। নৰৰ পৰা নৰোত্তম, নৰোত্তমৰ পৰা নাৰায়ণ হ'ব লাগিব। আমি নৰৰ পৰা নাৰায়ণ হ'ব লাগিব। এয়া প্ৰত্যেকজন মনুষ্যৰ জীৱনৰ লক্ষ্য হোৱা উচিত। আৰু নৰৰ পৰা নাৰায়ণ হ'ব লাগিলে মাধ্যম কি? কোনোবাই ডাক্তৰ হ'ব লাগিব, কোনোবাই ইঞ্জিনিয়াৰ হ'ব লাগিব, কোনোবাই প্ৰফেচাৰ হ'ব লাগিব, কোনোবাই ইণ্ডাষ্ট্ৰী চলাব লাগিব, কোনোবাই খেতিয়ক হ'ব লাগিব, কোনোবাই অধ্যাপক হ'ব লাগিব, কোনোবাই ৰাজনীতিবিদ হ'ব লাগিব। এইবিলাক হ'ল মাধ্যম, এইবিলাক জীৱনৰ লক্ষ্য নহয়। জীৱনৰ লক্ষ্য, প্ৰত্যেকৰে লক্ষ্য নৰৰ পৰা নাৰায়ণ হ'ব লাগে। আৰু নৰৰ পৰা যদি নাৰায়ণ হ'ব লাগে, তাৰ কাৰণে আমাক লাগিব আধ্যাত্মিক শিক্ষা, আধ্যাত্মিক বাতাবৰণ। নৰৰ পৰা জন্মগ্ৰহণ কৰি আমাৰ গ্ৰাফ যদি ওপৰলৈ যায়, নৰৰ পৰা নৰোত্তম নাৰায়ণ হ'ব। গ্ৰাফ যদি তললৈকে আহে, নৰৰ পৰা নৰ পিশাচ, নৰ ৰাক্ষস হ'ব। সেইকাৰণে নৰৰ পৰা নৰোত্তম হ'ব লাগিলে আধ্যাত্মিকতা শিক্ষা লাগিব। বেদ বেদান্ত উপনিষদ গীতা ভাগৱতৰ অধ্যয়ন লাগিব। আৰু এই অবিহনে নৰৰ পৰা নৰ পশু হৈ যাম, নৰ ৰাক্ষস হৈ যাম। কোনোবাই বেয়া পালো মই কম, আজি সমাজত যিমান কৰাপশ্যন হৈ আছে, এই কৰাপশ্যন কৰা ব্যক্তিসকল গাঁৱৰ ভিতৰত আটাইতকৈ পঢ়াত ভাল ষ্টুডেণ্ট আছিল নে নাছিল? মেট্ৰিকত কোনোবাই ষ্টেণ্ড কৰিছিলে, হায়াৰ ছেকেণ্ডেৰীত কোনোবাই ষ্টেণ্ড কৰিছিলে, কলেজৰ ভিতৰত আটাইতকৈ ব্ৰিলিয়েণ্ট ল'ৰা আছিলে। আৰু মেট্ৰিকত ষ্টেণ্ড কৰাৰ কাৰণে তেওঁলোকক হয়তো আমি ফুলৰ মালা পিন্ধাইছিলো আনন্দ। যেতিয়া ডাঙৰ অফিচাৰ হৈ গ'ল, আটাইতকৈ কৰাপশ্যন কৰা ব্যক্তিসকল হ'ল তেওঁলোক। কাৰণ কি? তেওঁলোকে জীৱনৰ লক্ষ্য নৰৰ পৰা নাৰায়ণ হোৱা নিশিকালে। আমি তই ডক্টৰ হ, তই প্ৰফেচাৰ হ, তই আই এছ অফিচাৰ হ, তই ইঞ্জিনিয়াৰ হ। কিহৰ কাৰণে? কেৱল পইচা, কেৱল পইচা, কেৱল পইচা। সেইকাৰণে আমাৰ এই গাঁৱৰ ভিতৰৰ এজন যাক এই তথাকথিত অশিক্ষিত বুলি কওঁ, সদায় গীতা ভাগৱত পঢ়ি থকা মানুহ, সি কৰাপশ্যনত লিপ্ত হোৱা নাই। কৰাপশ্যনত লিপ্ত হোৱা ডাঙৰ ডাঙৰ অফিচাৰসকল, যিসকল গাঁৱৰ ভিতৰত, কলেজৰ ভিতৰত, স্কুলৰ ভিতৰত আটাইতকৈ ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট আছিলে। ইয়াৰ মূলতে হ'ল আধ্যাত্মিকতাৰ জ্ঞান, ইয়াৰ মূলতে হ'ল ধৰ্মৰ জ্ঞান।
সেইকাৰণে আমাৰ ঘৰবিলাক এখন আদৰ্শ ঘৰ, সংস্কাৰযুক্ত ঘৰ, আধ্যাত্মিক ঘৰ। এই ধৰণৰ উৎসৱবিলাকে এটা আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰি সমাজৰ মাজত সেই চেতনাটো যাওক, নৰৰ পৰা নাৰায়ণ হোৱাৰ চেতনাটো যাওক। আৰু এদিন সকলোৱে মিলি যদি আমি সংকল্প লওঁ, অনাগত দিন, অনাগত ভৱিষ্যতত ভাৰতবৰ্ষই বিশ্বৰ গুৰু আসনলৈকে যাব, তেতিয়াহে ভাৰতৰ প্ৰত্যেকজন সন্তানে যদি সংকল্প লয় যে মই নৰৰ পৰা নাৰায়ণ হ'ম, নৰৰ পৰা নাৰায়ণ হোৱাৰ কাৰণে মই ডক্তৰ হ'ম। মই ডক্তৰ এইকাৰণে নহওঁ যে মৰা মানুহ নাৰ্ছিং হোমত সোমাই, মৰা মানুহক আইচিউৰ ভিতৰত সোমাই পইচাৰ খেলা খেলাৰ কাৰণে মই ডক্তৰ নহওঁ। আজি তেনেকুৱা হৈ আছেনে নাই? মই সব ডক্টৰক কোৱা নাই, কিন্তু মেক্সিমাম ডক্টৰ আজি সেই লাইনত গৈ আছে যে নৰৰ পৰা নাৰায়ণ হোৱাৰ তেওঁলোকৰ লক্ষ্য নাই, নৰ পিসাচ হবলৈ গৈ আছে। সেইকাৰণে দুখীয়া মানুহবিলাকে যেতিয়া গুৱাহাটীত যেতিয়া ট্ৰিটমেণ্ট কৰিবলৈ যায়, আইচিউত সোমাই দিয়ে, 10 দিনলৈকে সোমাই ৰাখে, উলিয়াই নিদিয়ে, পইচাৰ খেল খেলি থাকে। ই নৰ ৰাক্ষস নহয়, ই ডক্টৰ যে নৰ ৰাক্ষস। ইয়াৰ কাৰণটো ক'ত? ইয়াৰ কাৰণ হ'ল আমাৰ ঘৰবিলাক, আমাৰ সমাজ ব্যৱস্থা, আমাৰ শিক্ষা ব্যৱস্থা। সেইকাৰণে মই সকলোকে কাটৰ অনুৰোধ কৰি আমাৰ ঘৰত সেই সংস্কাৰটো দিয়ক, শিশুবিলাকক সেইটোৱে কোৱা, মা দেউতাকে সেইটোৱে কওক, তই নৰৰ পৰা নাৰায়ণ হ'ব লাগিব বেটা, তাৰ কাৰণে তই ডক্তৰ হ'ব লাগিব, তাৰ কাৰণে তই ইঞ্জিনিয়াৰ, তাৰ কাৰণে তই প্ৰফেচাৰ হ'ব লাগিব। কিন্তু লক্ষ্য ডক্তৰ ইঞ্জিনিয়াৰ নহয়, তই নাৰায়ণ হ'ব লাগিব, তই নৰোত্তম হ'ব লাগিব। সেইকাৰণে বেদ বেদান্ত গীতা ভাগৱতৰ মূল উদ্দেশ্য কি? এই শিক্ষা আলোচনাৰ উদ্দেশ্য হ'ল এইটো। আৰু এই কাম আপোনালোক সকলোৱে ইমান বছৰে কৰি আছে। আপোনালোকৰ পৰা আশীৰ্বাদ লৈ আজি নৱপ্ৰজন্মই এই সংকল্প লৈ এখন নতুন ভাৰত গঢ়াৰ সংকল্প লৈ যাম, এখন নতুন সমাজ গঢ়াৰ সংকল্প লৈ যাম। সকলোকে ধন্যবাদ জনাই সকলোৰে পৰা পুনৰ একবাৰ এই সমাজৰ কাৰণে আশীৰ্বাদ বিচাৰি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছো। 123তম সংখ্যক এই যিটো মহোৎসৱ, এই যিটো ভোগালী উৎসৱ, এই উৎসৱে সকলোকে প্ৰেৰণা দিয়ক। ভগৱান কৃষ্ণই আমাক সকলোকে আশীৰ্বাদ প্ৰদান কৰক। সকলোৱে নৰৰ পৰা নাৰায়ণ হৈ ভাৰতবৰ্ষক বিশ্বগুৰু আসনলৈকে লৈ যাব পাৰোঁ। এখন সত্যম শিৱম সুন্দৰম সমাজ যাতে আমি সকলোৱে কৰিব পাৰোঁ। পুনৰ ধন্যবাদ, নমস্কাৰ, জয় কৃষ্ণ।